নমস্কাৰ সকলোকে, কেনে আছে আপোনালোক? নিশ্চয় ভালেই, মোৰো ভালেই। এয়া দেখিছেনে, বিহু স্পেচিয়েল ধুনীয়া কাপোৰ এযোৰ কৰিবলৈ লৈছোঁ। যিহেতু বিহু আহি পালেহিয়ে, গতিকে বিহুতে পিন্ধিম বুলি এই জোনবেৰী ডিজাইনৰ কাপোৰযোৰ মই কৰিবলৈ ল'লোঁ। ভাবিলোঁ আপোনালোককো অকণমান দেখাই দিওঁ, আপোনালোকেও কৰিব পাৰিব। আৰু যদি অৰ্ডাৰ কৰিব বিচাৰে তেতিয়াহ'লে সোনকালেই মোৰ লগত যোগাযোগ কৰক, তেতিয়াহে মই বিহুৰ আগতে আপোনালোকৰ কাপোৰযোৰ পঠাব পাৰিম। সকলোৰে মন যায় নহয় জানো বিহুত ধুনীয়া নতুন কাপোৰ এযোৰ পিন্ধিবৰ কাৰণে। গতিকে যদি বিচাৰে তেতিয়াহ'লে মোৰ লগত সোনকালে যোগাযোগ কৰিব পাৰে। আৰু যদি আপোনালোকে নিজে কৰিব বিচাৰে তেতিয়াও কৰিব পাৰিব, যিহেতু মই ভিডিঅ'টো সম্পূৰ্ণ কেনেকৈ কৰিছোঁ দেখাই দিছোঁ। আৰু মই ইয়াতে ইউজ কৰিছোঁ গল্ডেন কালাৰ ফেব্ৰিক, ৰেড কালাৰ ফেব্ৰিক আৰু গল্ডেন আউটলাইনাৰ। একেবাৰে কম খৰচতে কাপোৰযোৰ ধুনীয়াকৈ বনাই ল'ব পাৰি। অৱশ্যে এতিয়াও মোৰ কমপ্লিট হোৱা নাই, আপোনালোকক এটা জোনবেৰী কৰি মই দেখাই দিছোঁ। বাকীকেইটাও মই কৰিছোঁ, লাষ্টত দেখাম। আৰু তাৰ উপৰিও আৰু অকণমান ডিজাইন মোৰ কৰিবলৈ বাকী আছে। যেতিয়া মোৰ কমপ্লিট হ'ব তেতিয়া মই নিশ্চয় আপোনালোকক কাপোৰযোৰ দেখাম আৰু কেনেকুৱা পাই জনাব। আজিলৈ আহিছোঁ, ধন্যবাদ।